সকলোকে পুনৰ নমস্কাৰ জনাই এম সোণোৱালৰ ইউটিউব চেনেললৈ শুভেচ্ছা থাকিল। আমি আজি বিশেষ এটি ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে বসন্তকাল আগমন অহাৰ লগে লগে মানুহৰ পৰিৱেশ, ফুল পাত গছ সজীৱ হৈ কিদৰে উঠে তাৰ এটি সৰু নমুনা মই স্ক্ৰীনৰ পৰ্দাত দেখুৱাইছোঁ, যাতে ভুল হ'লেও আপোনালোকে যেন এবাৰ এই প্ৰাকৃতিক মনোমোহা দৃশ্যটি উপভোগ কৰিব বুলি মোৰ ইউটিউব চেনেল ফালৰ পৰা সকলোকে ধন্যবাদ জনালোঁ। আহকচোন আমি ঋতুৰ পৰিৱৰ্তন কেনেদৰে মনলৈ সাহস, উৎসাহ, উদ্দীপনা আনে তাৰে এতিয়া আমি চমু পৰিৱেশ আমি চাবলৈ যত্ন কৰিম। এয়া আপোনালোকে পৰিলক্ষিত হৈছে সজীৱ হৈ অহা গছ বন পাত ফুল কিদৰে মুখৰিত কৰি কোমল কুঁহিপাতৰ ৰাস, কুলি চৰাই কৌ কৌ বিৰণি। কোনেও নকলেও আমি জানো যে বসন্তকালৰ আগমনেই আমাক ৰিঙিয়াই মাতিছে। সেয়েহে 6 ঋতুৰ পৰিৱৰ্তনে মানুহৰ মনত উৎসাহ, উদ্দীপনা, সাহস, প্ৰেৰণা আৰু কৰ্মৰ আগমনৰ যোগান ঘটায়। সেয়েহে আমি এয়া 6 ঋতুৰ সকলোৱে জ্ঞাত যেন বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত। এই 6 ঋতুতেই আমাৰ সকলো মনুষ্য বা জীৱ জন্তুৰ পৰিৱেশ, প্ৰকৃতিৰ থুলমূল আভাস ইয়াতেই দাঙি ধৰিব পাৰি। কিদৰে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কামৰ সময়ো পৰিৱৰ্তন হয়। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে এয়া শৰৎ আৰু হেমন্ত যাই কি নহওক 5টি মাহ আমি নিজৰ কৰ্মব্যস্তৰ মাজেৰেই বিভিন্ন কামৰ যোগেদি অতিবাহিত কৰোঁ। সেয়েহে বাকীবোৰৰ বিষয়ে নকওঁ, মাত্ৰ বসন্তকাল অহাৰ লগে লগে কেনে যেন মনত উৎসাহ, উদ্দীপনা, ফুল পাত ঢোলে তগৰে নাচনীৰ মন ৰম জমাই প্ৰতিটো ঘৰত কিদৰে বিহুৰ আয়োজন কৰিব, সেই বিষয়ে মই প্ৰকৃতিৰ লগত সমন্বয় ৰাখি প্ৰাকৃতিক পৰিৱেশ দেখুৱাবলৈ মই মাত্ৰ যত্ন কৰিছোঁ। এতিয়া চাওক কিদৰে গছলতা সজীৱ হৈ উঠিছে, সুন্দৰ পৰিৱেশ। প্ৰত্যেকৰ ঘৰত যেন আজি চিৰা সান্দহ পিঠাৰ যোগানৰ বাবে তেখেতলোকে সযতনেৰে যোগাৰ কৰিব। আজি অসমীয়া 10 চ'ত 2024 চনৰ আৰু ইংৰাজী 24 তাৰিখ 2024 বৰ্ষৰ। সেয়েহে মই সকলোকে দেখাইছোঁ ঘৰে ঘৰে ফুলে কিদৰে পাহি মেলি ফুলৰ কহিবোৰ যেন কোমল এটি পৰিৱেশ তেওঁলোকে ল'ব বিচাৰিছে। ইয়াত চাওক আপোনালোকে সুন্দৰ সুন্দৰ ফুল কিদৰে মুখৰিত কৰি নিজম নিঃশব্দ তেখেতলোকে যেন কুলি চৰাইৰ আগমনৰ লগে লগেই, বসন্তৰ আগমনৰ লগে লগেই নিজে নিজে সজীৱ হৈ উঠি কিদৰে সুন্দৰভাৱে ফুলৰ কহি পাহি মেলি কিদৰে সুন্দৰভাৱে এটা পৰিৱেশ গাঁৱৰ মাজত পৰিৱেশটো অতি সুন্দৰ লাগে। সেয়েহে সেয়া সদূৰত শুনিছোঁ ঢোলৰ মাত, কুলি চৰাই বিননি আৰু লগতেই বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা অহা পৰিভ্ৰমী চৰাইসমূহ গছৰ ডালত পৰিলক্ষিত হৈছে। সেয়েহে সকলোৱে যেন এই বছৰ নৱবৰ্ষৰ শুভেচ্ছা কিদৰে আগমন ঘটি আমাৰ এই পৰিৱেশৰ লগত খাপ খুৱাই বহাগ বিহু উদযাপন কৰিবলৈ সকলোকে যেন এই প্ৰাকৃতিক পৰিৱেশে জনাই দিছে। উদঙা পথাৰ মাত্ৰ সেউজ নহয়, এতিয়া শুকান এটি পথাৰৰ ঘাঁহনি। তেখেতলোকেও বসন্তৰ লগে লগেই সজীৱ আৰু সুন্দৰ হৈ উঠিছে। সেয়েহে পথাৰৰ দূৰৈত যেন কুলি চৰাইৰ মাত, চৌপাশে মাত্ৰ পৰিভ্ৰমী চৰাই আৰু সেউজীয়া ঘাঁহ বনেই কোমল কহিয়েই যেন আজি এই বসন্তৰ লগে লগে সকলোৱে একত্ৰিত হৈ আগুৱাই যাবলৈ উৎসাহ, উদ্দীপনা, সাহস, প্ৰেৰণা গোটাইছে। সেয়েহে আমি এয়া দেখাইছোঁ যে মনত উপভোগ কৰিছোঁ, অতি সুন্দৰ লাগে পৰিৱেশবোৰ।
যেন শুকাই যোৱা মৰহি যোৱা সেই শীতকালত শুকাই যোৱা সকলোবোৰ পুনৰ সজীৱ হৈ উঠাৰ দৰেই সকলোৱে যিদৰে প্ৰাকৃতিক এই ঘাঁহ বনেই আদৰি লৈছে, এৰি যোৱা সকলো প্ৰাণীও পুনৰ যেন পৰিভ্ৰমী চৰাইবোৰ পুনৰ আহি এয়া কলিকেতেকী মইনা চৰাই সকলোৰ মাতেই যেন মুখৰিত কৰি তুলিছে। এনে এটা পৰিৱেশ অতি আশ্চৰ্যজনক। সেয়েহে সকলোকেই ওলগ জনাই এই প্ৰাকৃতিক পৰিৱেশৰ লগত একেলগে জড়িত হৈ আমি ভৱিষ্যতে আগবঢ়াই গছ বন ফুলৰ লগতেই আমি আমাৰ প্ৰাকৃতিক জীৱনত এই যেন আমাৰ ঋতুৰ পৰিৱৰ্তনত আমি খাপ খুৱাই সকলোৱে বলা আমি একেলগেই আগবাঢ়ি যাওঁ। ঋতুৰ যোগেদি যি বসন্তৰ আগমনত ঢোল পেঁপা গগনাৰ মাত নাচোনৰ মাত আমি বহাগত সকলোৱে একেলগে হৈ এসাঁজ সান্দহ পিঠা খাম বুলি আজি মোৰ এই এম সোণোৱালৰ ইউটিউব চেনেলৰ যোগেদি বসন্ত কালৰ আগমনৰ এয়া ছবি আপোনালোকক সুন্দৰভাৱে দাঙি ধৰি কৈ মই আপোনালোকক নমস্কাৰ জনাই মোৰ আজি এই চেনেল ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।